যেতিয়াই মন যায় তেতিয়াই খাওক পুৱাৰ চাহকাপৰ সৈতে খাওক বা গুৰ সানিয়ে খাওক বা শিশুটিক টিফিনতে দি পঠাওক ধুনীয়াকৈ এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে যাৰ বাবে লাগিব পিঠাগুড়ি একাপ চুজি একাপ ময়দা একাপ লগতে চেনি 4 চামুচ এচিকুটমান নিমখ আৰু ধুনীয়াকৈ পানী দি সানি কিছু সময়ৰ বাবে মাত্ৰ 15 মিনিটমানৰ বাবে থৈ দিব লাগিব এই মিশ্ৰণখিনি যাতে অলপ ভাল হয় আৰু মাজতে পুৰ দি বনোৱা এই পিঠাটোৰ বাবে পুৰৰ বাবে লাগিব গাখীৰ অকণমান চুজি 4 চামুচ আৰু চেনি 2 চামুচ আৰু গোটা হৈ অহাত লাহেকৈ নমাই থ'ব লাগিব শিশুৱে যেতিয়া সদায় টিফিনত বেলেগ বেলেগ সোৱাদ বিচাৰে এই পিঠাটো আপুনি অতি কম সময়ৰ ভিতৰতে আপোনাৰ শিশুটিক দি পঠাব পাৰে টিফিনত আৰু এখন ননষ্টিক পেনত অকণমান ৰিফাইন সানি পিঠাগুড়িখিনি দি দিলোঁ পিঠাগুড়িখিনি টান হৈ অহাত মাজতে পুৰখিনি দি দিলোঁ আৰু এটা কথা মনত ৰাখিম যে সদায় আমি জুইটো একেবাৰে কম ফ্লেমত দিব লাগিব কাৰণ বেছিকৈ দিলে ই দেই যাব পাৰে আপুনি ইয়াত ৰিফাইনৰ সলনি মিঠাতেল দিব পাৰে যিহেতুকে ৰিফাইনটো ইমান হেল্ডি নহয় আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিন্তু মই ৰিফাইন দিয়ে বনাইছোঁ আপুনি ঘি দি দিব পাৰে আপুনি বাটাৰো দি দিব পাৰে আৰু আপুনি বিভিন্ন কালাৰ দি এই পিঠাবিধ তৈয়াৰ কৰিব পাৰে কেনেকুৱা লাগিছে বাৰু জনাবচোন মই আজি ফাৰ্ষ্ট টাইমৰ বাবে বনাই চালোঁ আৰু এগৰাকী খুব পপুলাৰ ইউটিউবাৰৰ পৰা মই এই পিঠাৰ ৰেচিপিটো লৈছিলোঁ আৰু আজি তেওঁৰ পৰা শিকিয়ে প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ কিন্তু বিৰাটেই ধুনীয়া আৰু আপুনিও ট্ৰাই কৰি চাব পাৰে নিশ্চয় নহয় নিশ্চয় ভালেই হ'ব তেনেহ'লে দেৰি কিহৰ আজিয়ে বনাওক হেল্ডি এণ্ড টেষ্টি পিঠা